সেই গাছ ঘটনাটো ক'লে বৰ্তমান দেখিছেনে পথাৰত বেৰ মাৰি আছে, সেইটো কাৰণে বুজিছোঁ ঘৰলৈ। আৰু বৰ্তমান ট্ৰেক্টৰ দি হাল মাৰি আছে। আৰু মই কি দেখাব পাৰিছোঁ নাজানো আৰু কিমান দেৰি হয়। বৰ্তমান বেহাৰ মাৰি আহিলোঁ। এইটো কি বুলি কয়? মৰণা। হয়, মৰণা মাৰি আহিলোঁ। আৰু এতিয়া ঘৰত যাই কিনে চাহ পানী ব্যৱস্থা কৰি কিনে লৈ যাওঁ তাতে। আৰু ভিতৰত লগ পালে উদয় মোক মাৰি আছে, কি কৰিম? আৰে এনেকুৱা কৰিব পাৰা না কি সৰু নহয়, দাঢ়ি চব গজিছে। মোৰ বোলে দাঢ়ি গজিছে চাক। এইবিলাক কি কয় আৰু এনেকৈ আৰু ক'লে ভাল লাগে না। লগতো আছে বোলে মোবাইল চোৱা। কি হৈছে? কি কৈছে? পলাই দিওঁ আগে কেমেৰা গম নাপাওঁ আৰু কিয় পলাই লাজিয়া কৰে নেকি, কিন্তু বুজি নাপাওঁ নেকি সন্ধিয়া লাগছে বহুত। কি সান্দ লাগছে? মোৰ দাঢ়ি নাই, তোৰ দাঢ়ি আছে। মোৰ বোলে দাঢ়ি আছে, তাৰ বোলে দাঢ়ি নাই, নগজিব। মানে ধোৱনি গাছগিলা খাই থাকে, সেইটো কাৰণে দাঢ়ি নগজে তাৰ। ধোৱনি খাই যোনীয়ে সৰু ছোৱালী সিয়ে ধোৱনি খাই আমি বুঢ়া হৈছোঁ। আৰু গাছ আগলৈকে যাই আছোঁ। গোটেইলৈকে যাই আছোঁ আগৰ তলত। क्या মাছ? क्या মাছ? হ্যাঁ क्या कारण মাছ? চুলের কাপচা 40 চুলের কাপচা এগুলা কাপ বোলে মানে ইয়াত দুটা লগ লাগিলে অকণমান মাৰামাৰি হয়, অকল কাজিয়া হয়, কিহে পাত্তা নাই। এনেকৈ আৰু কাজিয়া কৰা নাই হা। শিৱৰাত্ৰি পূজা এটা আহি আছে, সেনেকৈ যদি কাজিয়া কৰে কোনে কি কৰিব দে কওঁ? চবেই মিলা প্ৰীতিকে থাকিব লাগে আৰু ইমান বেয়াকৈ থাকে না হা। লাইচেন্স নাই কিজানি সিহঁতৰ। চা আকৌ কাজিয়া লাগিছে। কিমান কাজিয়া কৰা যায় আৰু বস্তু নাই, সিহঁতৰ কাজিয়াখন ভাঙি দিয়ে। আৰু শিৱৰাত্ৰিৰ কাৰণে আয়োজন কৰিছে সিহঁতে, মানে এইবাৰ 25 বছৰ না, সেইটো কাৰণে। আৰু কৈছে এই পটলত ফোন কৰিছে, মানে আজি 25 না, সেইটো কাৰণে পচন্দ কৰিব। আজি কি হয় পাত্তা নাই। আজি কেইটা বজাত হ'ব পচন? 3টা মানত হ'ব। আপোনালোকে মই এবাৰ ৰেগুলাৰ দেখাই থাকিম, একবাৰে স্কিপ বাই স্কিপ আপোনাৰ চাই দিয়ক। এখনো পতকা একেবাৰে শাখাৰ পতকা লগাই দিছে কমলা কেনে পড়বে গাইস চাওক বগৰী তাক বেগি দি চলাই আছো আৰু আমি খাই আছো ইয়াতে আকুই খাই আছে, মই চলাই আছো কেনে পড়বে আছো দিয়া দেখছ নাই কিমান বিলাই চলাব লাগে মিছিং বেছি মিছিং চলাব লাগে না চিলাব লাগে কেলাই গাইস 3টা বলেও নদীত যাব বুঝছ চাওক কেনেকৈ হাত ধৰিব পাৰি আপোনালোকে যদি নাজানে আজি এইটো মানে দাম্বুৰা ৰাস্তাৰ মানে মেইন গেট দাম্বুৰা হাইস্কুল আছে যে হাইস্কুলৰ পাৰ হৈ কিনে আহি কিনে এইফালে মানে বেক চাইডে এইফালে এটা শিৱ মন্দিৰ আছে, শিৱ মন্দিৰটোতে আপোনাৰ শিৱ পূজা পাতি আছে। আৰু মই দেখা আৰু এইফালে ডাইৰেক্ট আগত এটা এল পি স্কুল আছে, এল পি স্কুলটো এই ফ্ৰণ্টে ডাইৰেক্ট চিধা আহি পেলাই এইখন মন্দিৰ পূজা চলি আছে। ইয়াত সাৰ্বজনীক হাতী শিৱ পূজা, শিৱ পূজা তাৰমানে শিৱৰাত্ৰিৰ দিনা সেই পূজা চলি আছে। আৰু আজি বচন আছে চাওক, এই বচনৰ বিষয়ে কি ক'ব? নাই মই ভালো লাগিছে বাৰু, বহুত ধুনীয়াকৈ দৰ্শন কৰিছে বাৰু। কালি বেছি ভাল লাগিব, কালি मुरी बंसी बजैया नंदलाला कन्हैया मुरी बंसी बजैया नंदलाला कन्हैया
তেখেতক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাব। লগতে সম্বৰ্ধনা জনাব কাশী নদী পাৰ হৈছে মানে গৰু আনিব যাব। আৰু মোক কি জেগা দি লৈ আহিছে চাওকচোন, ওইখন জেগা দেখিছনে? ওইফালে নামি দিছে বা এইটো মানে গৰু আনিব যাই আছে। দিয়ক গাইছ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আজি আছিল শিৱৰাত্ৰিৰ প্ৰচেছন আৰু কালি আছে মেইন পূজা। মেইন পূজাত কি কি কৰিব পাৰোঁ চব দেখাই থাকিম। আজি এইখিনি আছিল।